স্বৰচিত কবিতা জ্যোতি চলিহা। অকলশৰে এখন ভগ্ন হৃদয়লৈ। অনুভৱ যেতিয়া কৰোঁ অকলশৰে এখন ভগ্ন হৃদয়লৈ, জীৱনৰ কঠিন সময়ৰ প্ৰত্যাহ্বানৰ সন্মুখীন হৈ তেতিয়া ভাবোঁ ক'ত আছে সৃষ্টিশীল ক্লান্তিহীন সন্তুষ্টিৰ উৎস, যি উৎসই মোক সকলো সময়তে উৎসাহিত কৰি ৰাখিছিল, নতুন আলোকপাতেৰে আত্মপতই বুদ্ধিদীপ্ত দিশশক্তি আৰু প্ৰাণ শক্তিৰ সম্বল আনি দিছিল। কেনেকৈ পাহৰোঁ মই সেই প্ৰাপ্তিৰ দিনবোৰ। জীৱনৰ শ্ৰেষ্ঠ উপকৰণবোৰ বুটলিবই লাগিব। আজিও উপলব্ধি কৰোঁ অকলশৰে এখন ভগ্ন হৃদয়লৈ জীৱন সঁচাকৈয়ে হ'ব পাৰে অনুপম অনুভৱৰ বৈচিত্ৰ্যময় কলধ্বনি। আজিৰ অত্যাধুনিক পৃথিৱীৰ এক মসৃণ প্ৰান্তত জীৱন ধাৰণাক সাফল্যমণ্ডিত কৰিবলৈ অনন্ত আৰম্ভণিৰ কল্পনা পৰিকল্পনা অন্তহীন যাত্ৰাপথত নেওচি বাধা বিঘিনি যাবই লাগিব আগবাঢ়ি।